Hello everyone. আজি মই ক্লেৰে জুৱেলাৰি বনাব কাৰণে ওলাইছিলো মই এয়া অৰ্ডাৰ কৰিছিলো মিছৰ পৰা বহুত বেছি এফৰ্ডেবল প্ৰাইজত পাই গৈছিলো ইয়াত দুটা ভাগত থাকে ক্লে তাৰ পৰা অকমান ল'ব লাগে আৰু ফাৰ্ষ্টতে মই আকিলাম জোনবেৰি বনাম যেহেতু জোনবেৰি মই ডাৰ্ক কাগজ এখন আকিলাম এয়া মই আকি লৈছো জোনবেৰি ষ্টাইলৰ আৰু এইখিনি কাটি পেলাই মই তাত লগাই দিম আৰু এতিয়া মই দুটাৰ পৰা অকমান মই ক্লে লৈছো আৰু ভালদৰে মই মিক্স কৰি লম এইখিনি আৰু তাৰে পিছত মই ভালদৰে য'ত মই জোনবেৰি হিচাপত আঁকিছিলোঁ ন সেইখিনি মই কাটি পেলাই এনেদৰে লগাই পেলাই দিছোঁ আৰু এইখিনি নোহোৱাকতে মই আইপিন ইউজ কৰিম য'ত মই মণি ইউজ কৰিম তাত মই আইপিন ইউজ কৰিম আৰু ইয়াৰৰিংছটো বনাইছিলোঁ কিন্তু মই ভিডিঅ' বনাব একদম পাহৰি গৈছিলোঁ এইখিনি ভালদৰে শুকোৱাৰ পিছত এয়া মই গোল্ডেন কালাৰ ইউজ কৰিছোঁ আৰু গোল্ডেন কালাৰটো মই ইয়াৰৰিংছটো লগাইছিলোঁ নেক পিচটো লগাইছিলোঁ আৰু এই দুটা হোৱাৰ এইখিনি ভালদৰে শুকোৱাৰ পিছত মই গ্ৰীণ কালাৰ ইউজ কৰিছোঁ ডাৰ্ক গ্ৰীণ কালাৰ আৰু এয়া হ'ল মোৰ গোটেইখিনি ৰেডি কেনেকুৱা লাগিছে প্লিজ মোক কমেণ্ট কৰিবলৈ জনাবচোন আৰু যদি আপোনালোকে ল'ব বিচাৰে ডিএম কৰিব জনাব পাৰিব নাইবা হোৱাটছআপ নাম্বাৰটো দি দিম তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব তো আজিলৈকে এইখিনি নেক্সট ভিডিঅ'ত লগ পাম বাই বাই